আপোনালোকৰ এনেকুৱা ইনষ্টাগ্ৰামত এনেকুৱা আহিছে নেকি ভোটিং ফৰ ইণ্ডিয়ান ইলেকশ্যন ষ্টাৰ্ট টুডে এপ্ৰিল 19th মানে দিয়া আছে যে আজি ভোটৰ ইলেকশ্যনৰ দিন আজি ভোটৰ দিন সেইকাৰণে সকলো ৰাজ্যবোৰৰ ইনষ্টাগ্ৰামত এনেকুৱা মেছেজ এটা আহিছে তাত ট্ৰাই টু ইলেকশ্যন ট্ৰাই কালেক্ট ইলেকশ্যন ষ্টিকাৰ ইয়াত দিব কৈছে সকলোতে দিয়া আছে ইয়াত যে সৰেঞ্জি ভোটিং মই পঢ়ি শুনাইছোঁ কি লিখা আছে ইনষ্টাগ্ৰামত দিয়া আছে যে আজি ভোটৰ দিন আছে সকলোৱে ভোট দিছে তো সকলোৱে চাৰ্ভে ইয়াত দিয়া আছে তো চবকে দিয়া আছে ইয়াত দিয়া আছে যে মই পঢ়ি শুনাইছোঁ কি দিয়া আছে সৰেঞ্জি প্ৰথম দিয়া আছে সৰেঞ্জি ভোটিং is Indian general election start today April 19 get official information about the Indian general election 2024 and find out when people in your state can vote get a story to add an election sticker to encourage friends to vote change locations change কৰি বুলি কৈছে ইমানজন দিছে ইয়াত দিয়া আছে যে ইমানজন মানুহ ভোট দিছে ইণ্ডিয়ান এডেড টু ইলেকশ্যন ষ্টিকাৰ ষ্টিকাৰ দিব কৈছে মানুহক মোৰ ইনফৰমেশ্যন ইয়াত দিব মোৰ ইনফৰমেশ্যনত গৈ মেলি আপুনি মোৰ ইনফৰমেশ্যন ল'ব পাৰিব মই ইয়াত ট্ৰাই ইলেকশ্যন ষ্টিকাৰ ইয়াত দি দিলোঁ চি ইলেকশ্যন ইনফৰমেশ্যনত মই ইয়াত ক্লিক কৰি দিওঁ কি দেখা আপোনাৰ চাম এই দেখি পাইছে নিউ এটা ইলেকশ্যনৰ আহি গৈছে এটা নিউ এটা পৰ্টেলত আহি গৈছে ইয়াত দিয়া আছে গেলিছ ভিডিঅ' আপডেট ইয়াত পঢ়িব পাৰি আপোনালোকে ইয়াত মই এণ্ডাৰলাইন কৰি দেখাইছোঁ ৰ'ব ইয়াত দেখি পাইছে ইয়াত কি দিয়া আছে এইটো যে আপুনি ইয়াত পঢ়িব পোষ্ট কৰি মেলি আপুনি পঢ়িব পাৰে এই দিয়া আছে CEO ৰাজীৱ কুমাৰ ৰেছ ভোটাৰ কৈছে একো ইয়াত দিয়া নাই আপুনি ইয়াত পঢ়িব পাৰে যদি আপুনি ভোট দিছে তেন্তে আপুনি নিশ্চয় আপুনি ষ্টিকাৰ এটা পাইছে আপুনি মানে কি কৈছে ইয়াত যে আপুনি যদি ভোট দিয়ে আপুনি এটা আপুনি চিন দিয়ে আপোনাৰ আঙুলিত এটা চিন দিয়ে সেই চিনটো ইয়াত আপলোড কৰিব কৈছে মানে ফেচবুক ইনষ্টাগ্ৰাম আপুনি য'ত পাৰে আপুনি তাতে আপুনি নিশ্চয় ইয়াত মানে আপুনি শ্ব' কৰিব পাৰে আমাৰ দেখাব পাৰে মই ভোট দিছোঁ বুলি দেখাব পাৰে সেই ইয়াত আছে যদি আপুনি ভোট দিবলৈ যায় তেনে আপুনি ভোট কেতিয়া দিব কোনটো সময়ত আপুনি যদি ভোটৰ কাৰণে এপ্লাই কৰে তেনে আপুনি এপ্ৰুভেল হোৱাৰ চান্সেছ বহুত কম থাকে যদি আপুনি যদি ভোট দিবলৈ যায় যদি আপুনি নিউ এটা যদি ভোটাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব যায় তেনে আপোনাৰ কোনটো সময়ত আপোনাৰ ভোট আপুনি এপ্লাই কৰিব যে আপোনাৰ কম সময়ৰ ভিতৰতে আপোনাৰ ভোটটো মানে এপ্ৰুভেল হৈ যাব মই যদি আপুনি ইলেকশ্যন যেতিয়া আছে যদি ইলেকশ্যন আছে ভাই লওক আপুনি ধৰি লওক আপুনি ইলেকশ্যন আছে 3-4 মাহ আছে তেন্তে আপুনি 2-3 মাহ আগতে আপুনি কি কৰিব ইলেকশ্যনত 2-3 মাহ আগত আপোনাৰ ভোটৰ কাৰ্ডটো ভোটৰ বাবে আপুনি এপ্লাই কৰি দিয়ক তেতিয়া কি হ'ব আপোনাৰ এপ্ৰুভেল হোৱাৰ চান্সেছ বহুত বেছি থাকে যদি আপুনি এনেকুৱা সময়ত যদি ভোটৰ 2 বা 3 মাহ আগত যদি এপ্লাই কৰে তেন্তে আপুনি বহুত চান্সেছ বেছি আছে যে আপুনি এই এপ্ৰুভেল সোনকালে হৈ যাব সেয়েহে আপুনি যদি ভোটৰ কাৰ্ড বনাব যায় ভোট এপ্লাই কৰিব যায় তেন্তে আপুনি এনেকুৱা কৰিব ইলেকশ্যনত 3-4 মাহ বা ইলেকশ্যন যেতিয়া হ'ব তাৰ 2 মাহ 3 মাহ আগত আপুনি ভোটৰ বাবে এপ্লাই কৰক নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন কৰক নিশ্চয় এপ্লাই হৈ যাব এপ্ৰুভেল হৈ যাব যদি আপুনি ইলেকশ্যনৰ পিছত কৰিব যায় তেনে আপুনি চান্সেছ হোৱা বহুত কম থাকে 6 মাহ 5 মাহ এনেকুৱা সময় লাগিছে আপোনাৰ এপ্ৰুভেল হ'বলৈ যদি আপোনাৰ ভোটৰ সময় যদি আপুনি ইলেকশ্যনৰ সময় যদি আপুনি ভোটৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰে তেন্তে চান্সেছ বেছি আছে তো এপ্ৰুভেল হ'বলৈ সেয়েহে আপুনি যদি এপ্লাই কৰিব যায় তেন্তে ইলেকশ্যনৰ আগতে 2-3 মাহ আগতে এপ্লাই কৰক আপোনাৰ কম সময়ৰ ভিতৰত হৈ যাব আপোনাৰ ভোটৰ কাৰণে ভোটৰ কাৰ্ড আপুনি নিজে এপ্লাই কৰিব পাৰিব যদি আপুনি নাজানে মই নেক্সট এটা ভিডিঅ'ত আপুনি লৈ আহিম ভোটৰ কাৰ্ড কেনেকৈ যদি আকৌ কিবা এটা যদি জানিব মন যায় মোৰ চেনেলত আপুনি ভিজিট কৰক তাত A to Z চব দিয়া আছে আপুনি নিশ্চয় সকলোবোৰ ডিটেইল আপুনি পাই যাব তাতে যদি ভিডিঅ'টো আপুনি ভাল লাগিব তেন্তে আপুনি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহিব আৰু মই এনেকৈ লাগতিয়াল ভিডিঅ' নিশ্চয় আগলৈ পাবলৈ আপুনি নিশ্চয় আপুনি চেনেলটো ফ'ল' কৰক থেংক ইউ ভেৰি মাছ